ভূপেন বৰাই দিনতে সপোন দেখে। ভূপেন বৰাৰ হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাটোৱেই কংগ্ৰেছ দলৰ অশুভ সংকেত। আপক ভোটাৰ ৰাইজে ঝাৰু মাৰি পূৰ্বে বিদায় দি থৈছে। শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ মন্তব্য। ভূপেন বৰাইতো দিনতে সপোন দেখিছে। মানুহে সপোন কেতিয়া দেখে? ৰাতি শোৱাৰ সময়তে সপোন দেখে। এই কংগ্ৰেছৰ অৱস্থা যে ইমান বেয়া হৈ গ'ল যে মানে হেলিকপ্টাৰ ষ্টাৰ্ট নহয়। কি আপৰ মন্ত্ৰী আহিবলৈ কি ঝাৰু মাৰিবলৈ আহিব নেকি? আমাৰ মানুহে আমাৰ দলৰ কৰ্মীয়ে একদম পূৰা ঝাৰু মাৰি চাফা কৰি ৰাখিছে। ইয়াত আপৰ নেত্ৰী আহিবলৈ ঝাৰু মাৰিব দৰকাৰ। এবাৰ ছাত্ৰ ছাত্ৰীসকলক মঞ্চলৈ মাতি নি মত বিনিময় কৰিলে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই। হয়, নগাঁও সমষ্টিৰ অন্তৰ্গত জামুগুৰি হাটৰ কুসুমটোলাত অনুষ্ঠিত যুৱ সমাৰোহত অংশগ্ৰহণ কৰি এইদৰে ছাত্ৰ ছাত্ৰীসকলৰ বিজেপি চৰকাৰখনৰ প্ৰতি থকা সমৰ্থন আৰু আন্তৰিকতাৰ উমান লয় প্ৰাৰ্থীগৰাকীয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি উল্লেখ কৰি অহা নিৰ্বাচনত শাসকীয় দলৰ বিধায়কসকলৰ মাজৰ পৰা কোনে কিমান বেছিকৈ ভোট দিব তাৰহে প্ৰতিযোগিতা হ'ব বুলি উল্লেখ কৰে। দিনত সপোন দেখা ভূপেন বৰাই হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চেষ্টা চলাইছে যদিও হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাটোৱে কংগ্ৰেছ দলৰ অশুভ সংকেত বুলি উল্লেখ কৰি এয়া তেওঁলোকৰ বাবে পৰাজয়ৰ আগজাননী বুলি মন্তব্য কৰে প্ৰাৰ্থীজনে। আপৰ প্ৰসংগ দত্তই কয় যে আপে ইয়াত প্ৰচাৰ চলোৱাৰ পূৰ্বেই ভোটাৰ ৰাইজে আপক ঝাৰু মাৰি পূৰ্বে বিদায় দি থৈছে। জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, আছাম লাইভ। প্ৰতিদ্বন্দ্বী এতিয়া কোনো নাই। আজি বিধায়ক ডাঙৰীয়াই কি ক'লে? পদ্মাযোগীয়ে কি ক'লে? 1 লাখ ভোট দিম বুলি ক'লে। তেওঁ তাক কনফিডেন্সত কৈছে যে 1 লাখ ভোট দিম বুলি কৈছে। আৰু মই ইয়াৰ পৰিৱেশটো দেখি আছোঁ যে নদুৱাৰ পৰিৱেশটো দেখিছোঁ যে 1 লাখতকৈ আমি বেছি ভোটো কৈছোঁ। বিধায়ক ডাঙৰীয়াই 1 লাখ বুলিয়ে কৈছে, কিন্তু মই প্ৰাৰ্থী হিচাপে কৈছোঁ যে মই ইয়াত 1 লাখতকৈ বেছি ভোট পাম। এতিয়া আমাৰ প্ৰতিদ্বন্দ্বী আমাৰ নিজৰ ভিতৰত হৈ আছে। কম্পিটিশ্যন আমাৰ বুথে বুথে হৈ আছে। এটা বুথৰ লগত এটা বুথ প্ৰতিদ্বন্দ্বী আমাৰ কম্পিটিশ্যন হৈছে বিধায়কৰ লগত বিধায়কৰ কম্পিটিশ্যন। গতিকে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী নাই। কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দ্বী আপৰ প্ৰতিদ্বন্দ্বী নাই। পৰিৱেশটো কেনে? আপোনালোকেতো বহুত জেগা ঘূৰিছে, গাঁৱত গৈছে, মানুহক লগ পাইছে। এই পৰিৱেশটো কেনেকুৱা আছে? গতিকে প্ৰতিদ্বন্দ্বী নাই, প্ৰতিদ্বন্দ্বী আমাৰ নিজৰ ভিতৰত। আপোনাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত এবাৰ পল্লৱ লোচন দাসক দেখা নাই। শুনক, পল্লৱ লোচন দাস ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে দায়িত্ব দিছে যোৰহাটৰ কাৰণে। মোৰ লগত সদায় তেওঁ টেলিফোনৰ কথা হৈ আছে। সদায় তেওঁ মোক দুদিনৰ মূৰে মূৰে টেলিফোন কৰে। আহিব, তেওঁ এটা দিন তেওঁ আহিম বুলি কৈছে, কিন্তু বিশেষভাৱে দায়িত্ব দিছে পল্লৱ লোচন দাস ডাঙৰীয়াক যোৰহাটৰ মানে নিৰ্বাচনত তেওঁক বিশেষ কিছুমান দায়িত্ব দি থকাৰ কাৰণে আজি তেওঁ মোৰ হাতত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা নাই, কিন্তু পল্লৱ লোচন দাস আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ বিশ্বাস আছে। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি মানুহৰ বিশ্বাস আছে। ডেভেলপমেণ্ট দেখিছে, মানুহ শান্তিত আছে, জীৱন সম্পত্তি নিৰাপত্তা আছে, বোম নাই, গুলি নাই, AK-47 নাই, মানে ধন দাবী নাই, সাম্প্ৰদায়িক সংঘৰ্ষ নাই। ইমান এটা শান্তিৰ বাতাবৰণ, প্ৰগতি হৈছে, কেনেধৰণে উন্নয়ন হৈছে। গতিকে এই দলৰ চৰকাৰৰ হাত শক্তিশালী নকৰি কংগ্ৰেছ দলে যাৰ দিনত মানুহৰ জীৱন সম্পত্তি নিৰাপত্তা নাছিলে, যোন চৰকাৰৰ দিনত মানুহৰ হত্যাকাণ্ড কেনেকৈ সংঘটিত হৈছিলে, সেই দলক ৱেলকাম কেতিয়াও নকৰে নহয়। সেইকাৰণেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মানুহৰ বিশ্বাস বাঢ়িছে আৰু আমাৰ ইয়াত ভোট বঢ়াটো 100% নিশ্চিত, কাৰণ ৰাইজৰ আশীৰ্বাদ আছে।